ডিফেন বড় আপোনালোকে কৈ আছে আপচু প্ৰেচিডেণ্ট ডিফেন বড়োই এইফালে ওদালগুৰিত খেলিব ইয়াতকৈ আৰু ডাঙৰ প্ৰেচিডেণ্ট আছে নেকি আহকচোন মোৰ কথা সেইটোৱে ইয়াতকৈ ডাঙৰ আৰু প্ৰেচিডেণ্ট কোন আছে আহক আমি কিন্তু বিফেবে 100% 15টা সিট দিম স্পষ্ট তেখেতে বাবুৰিঘাটৰ হয় নেক্সট আমাৰ সুবোধ ৰয় নেক্সট আমাৰ মনো বড়ো বা আমাৰ শিৱনীৰ হয় ব্যৱস্থাপনা প্ৰমুখ তেখেতক ধন্যবাদ জ্ঞাপন কৰিম নেক্সট আছে আমাৰ ৰাজীৱ দাস কইনাবাৰী ৰাজীৱ দাস ভেৰগাঁও জিলা বিফেব দলৰ উদ্যোগত জইণ্ট এক্সিকিউটিভ মিটিং হৈছে এই জইণ্ট এক্সিকিউটিভ মিটিঙৰ যেটো উপস্থিত সব সেল কমিটি ইয়ত ওমেন বিএসইউ সবে আছে আমাৰ স্পেচিয়েলি জিলা পৰ্যায়ৰ কৰ্মী আৰু ডিষ্ট্ৰিক্ট লেভেলৰ ব্লক লেভেলৰ কৰ্মীসকলে সকলোৱে এটেণ্ড আছে আৰু খুব ভাল সুন্দৰ আলোচনা হৈছে আৰু ভেৰগাঁও জিলা হিচাপে আমাৰ ইয়াত টংলা সমষ্টি আৰু ভেৰগাঁও সমষ্টি দুটা আছে এই দুটা এছেম্বলিত আমাৰ দলৰ স্থিতি খুব ভালে মজবুত আৰু আমি নিশ্চয় আমি 100% এনডিএ টিম হিচাপে আমি জিকিম ইউপিপিএলৰ কি হ'ব নহ'ব এইটো ইউপিপিএলে ক'ব আমি জানো ইউপিপিএল দল দিছপুৰ আৰু দিল্লীত এনডিএ হিচাপে আছে অকল বিটিচিত নাই এছেম্বলি হ'ল দিছপুৰ তো এছেম্বলি ইলেকশ্যনত ইউপিপিএলে হিচাপত এনডিএ হিচাপে কেণ্ডিডেট পাব লাগিছিল ইহঁতে ক'ত পাই মুঠতে 15টা সমষ্টিৰ ভিতৰত কিবা একটা সমষ্টি ইহঁতেও পাব লাগিছিল পাইছে না নাই মই নাজানো আমাৰ বিপিএফ আজিলৈকে এতিয়ালৈকে কিমান চিট পাব এতিয়ালৈকে কনফাৰ্মেশ্যন নাই হয়তো আবেলি বতৰত পাব আমাৰ অহাকালি PMB মিটিং বহিব তেতিয়া সব কথা গম পাব নাই এইটো ইহঁতৰ কথা আমাৰ কথা নহয় এইটো ইহঁতৰ কথা এইটো বিজেপিৰ কথা ক'ত টিকেট বিচাৰিছে ক'ত খেলিব মুঠতে বিপিএফ দল হিচাপে 15টা সমষ্টিত খুব ভাল পজিশ্যন আৰু এনডিএ হিচাপে 15টা সিট গঠাই দিয়াটো আমাৰ দায়িত্ব আমি কৰিম নাই শক্তিশালী হয় না দুৰ্বল না শক্তিশালী এইবিলাক ইলেকশ্যনত দেখা যাওক কি হয় মুঠতে সমষ্টি আছে বিটিচি অঞ্চলত 15টাকৈ এনডিএ টিম হিচাপে মই গঠাই দিম বাছ এইটো বিজেপি বিপিএফ বুলি নহয় আমি এনডিএ কোনোবা দলৰ কিবাটো আমাৰ বিপিএফৰ লগত কম্পেয়াৰ কৰিব নালাগে ইউপিপিএল কিমান ষ্ট্ৰং নিজে কৈ ল'ব আমিতো কম বিপিএফ বিৰাট ষ্ট্ৰং ইউপিপিএলে নিজে ষ্ট্ৰং বুলি যদি ক'ব পাৰে কৈ ল'ব পাৰে কিন্তু আমাৰ কোনো বিটিচি ক্ষেত্ৰত ইউপিপিএলৰ লগত কোনো বুজাবুজি নাই সেইটোৱে ডিফেন বড়ো আপোনালোকে কৈ আছে আপচু প্ৰেচিডেণ্ট ডিফেন বড়োই এইফালে ওদালগুৰিত খেলিব ইয়াতকৈ আৰু ডাঙৰ প্ৰেচিডেণ্ট আছে নেকি আহকচোন মোৰ কথা সেইটোৱে ইয়াতকৈ ডাঙৰ আৰু প্ৰেচিডেণ্ট কোন আছে আহক আমি কিন্তু বিফেবে 100% 15টা সিট দিম স্পষ্ট এইটো কংগ্ৰেছৰ কথা কংগ্ৰেছৰ পৰা বহুত মানুহে দল ত্যাগ কৰি পেলাই ক'তবা বিপিএফ ক'তবা বিজেপি ক'তবা ইউপিপিএল এনেকুৱা সোমাই থকাটো মই দেখিছোঁ এইটো কংগ্ৰেছ দলৰহে কথা আমাৰ লগত কোনো কনচাৰ্ণ নাই মুঠতে আমাৰ স্পষ্ট বিপিএফ হিচাপে 15টাত আমি 15টা দিম 100 এনডিএ হিচাপে 100টাৰ তলত নাপায়